সিদ্ধান্ত যদি মোৰে হাতত তুমিও শুনি লোৱা মোৰ সিদ্ধান্ত মই ঘৰত যামেই তুমি যোৱা যদি ওলোৱা আৰু নোযোৱা যদি থাকা এয়াই মোৰ শেষ সিদ্ধান্ত তুমি সেইখন ঘৰত যাব নোৱাৰা মই যামেই অকলতে তুমি গুচি গ'লা পদ্মা মই তোমাৰ তাত আহিছিলোঁ আব্বা পদ্মা পদ্মা তুমি মোৰ তাত গৈছিলা পদ্মা তুমি গুচি গ'লা মোৰ লগ গৈছিলা পদ্মা পদ্মা যা তুমি অকলতে গুচি গ'লা পদ্মা মা এতিয়া কান্দি দিলা সময়মতে চিকিৎসা কৰা হ'লে আজি মা তাৰ এই দশা নহ'ল হয় মই কি পাপ কৰিলোঁ পাপ পুণ্য বুলি কিবা শব্দ আছেনে নাই গগন মই নাজানো কিন্তু 10 মাহ 10 দিন গৰ্ভধাৰণ কৰি জন্ম দিয়া মাতৃক দুখ দিয়াজনেই কুলংগাৰ পুত্ৰ হেল্ল' মা কোৱা মাজনী কি কৰিছে আছো মা মই গগন আহিলে না অহা নাই তই তাত নগলি কিয় মই কেনেকৈ যাওঁ যিখন ঘৰত মোক অসন্মান কৰিছে অসন্মানৰ কথা ক'ত আহিল তই গগনক হাতৰ মুঠিত ৰাখ শুন মাতটো ঢুকালে এতিয়া দেউতাকে আছে তই যাই এই সুবিধাতে মাটিখিনি নিজৰ নামত কৰি লোৱা ব্যৱস্থা কৰ মা মই কেনেকৈ যাওঁ শুন কেনেকৈ যাব লাগে দেউতা দেউতা বোৱাৰী দেউতা ক্ষমা কৰি দিয়া মোক কি কৰিছা এইবিলাক বোৱাৰী উঠা তুমি তুমি ইয়াত কিয় আহিছা মোক ক্ষমা কৰি দিয়া ভুল হৈ গ'ল মোৰ যোৱা বোৱাৰী যোৱা ভিতৰলৈ যোৱা গগন ভিতৰলৈ যোৱা মা মই ঘৰত প্ৰৱেশ কৰিলো তেতিয়াহ'লে এইবাৰ শুন বোৱাৰী চাহ একাপ দিয়াচোন মোককে এখন ঘৰৰ চাকৰণী বুলি ভাবিছা নেকি চাহ লাগিলে চাহ দিম ভাত লাগিলে ভাত দিম
এয়া লওক চাহ নেক্সট টাইম যাতে মোক অৰ্ডাৰ নিদিয়ে শুনিছানে দেউতাক ভাত দিলানে অ এইমাত্ৰ দিলো ভাতো দিলো চাহো দিলো খালে ভাত ভালে এইমাত্ৰ মোৰ ফোন আহিল গধূলিলৈকে হেনো মই হায়দৰাবাদ যাব লাগিব অফিচৰ বিশেষ এটা কাম ওলাইছে তাত হেনো 3 মাহ মই থাকিবই লাগিব নগলে নহয়নে নগলে হেনো ক'ত হ'ব যাবই লাগিব বৰ খৰধৰকৈ যাব দিলে ঠিক আছে ভালদৰে যাব গৈ পাই ফোন কৰিব হ'ব দিয়া নহ'লে তুমি এটা কাম কৰা মোৰ কাপোৰ কানিবোৰ বেগটোত ভৰাই দিয়া আৰু মোৰ মোবাইলৰ চাৰ্জাৰডাল ভৰাই দিবা নাপাহৰিবা তুমি দেউতা 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 মই 3 মাহ বাহিৰত থাকিম এইমাত্ৰ মোক ফোন কৰিছে গধূলিলৈকে মই যাবই লাগিব হায়দৰাবাদ যাব লাগিব তই সময়মতে দৰৱ পাতিবোৰ লৈ থাকিবি আৰু কিবা অসুবিধা হ'লে বোৱাৰীক কবি আৰু তুমিও দেউতাৰ খোৱা লোৱাবিলাক সময়মতে দি থাকিবা দেউতা হৈছে এতিয়া বেমাৰী মানুহ দেউতা মই গৈ থাকিম গধূলিলৈকে ভগৱান ভালদৰে যাবা ঠিক আছে দেউতা তই খোৱা লোৱাবিলাক ভালে কৰি ৰাখিবি দেউতা মই অকণমান বজাৰ পৰা আহোঁ আপুনি থাকক বোৱাৰী মোৰ চকু কেতিয়াৰে পানী ওলাই আছে আহোঁতে এই দৰৱটো লৈ আনিবাচোন নোৱাৰো নিব মই মোৰ হাতত পইচা নাই আপুনি থাকক মই যাওঁ জীৱন জীৱন তোৰ ৰত্নে বহুত দিনৰ মূৰত চোন আহিবি জীৱন বৌ যোৱাৰ পৰা ঘৰখন কিবা নিৰল হৈ পৰিছে বৌজনীলৈ বহুত মনত পৰে বোৱাৰী বোৱাৰী চাহ একাপ বনাবাচোন এই ৰত্নে খুৰাৰে আহিছে এই গৰমত মই চাহ বনাব নোৱাৰো মানুহ আহিলে কি চাহ দিব লাগে নেকি মই আপোনাক কিমান কম এইখন ঘৰৰ মই বোৱাৰী হয় চাকৰণী নহয় নালাগে বোৱাৰী মই চাহ খায়ে আহিছো তুমি যে বোৱাৰী বোৱাৰী কৰি চিঞৰি আছা বোৱাৰীৰ গুণ কোনটো আছে তাইৰ গাত জীৱন এই তোৰ খবৰে ক ভালেই দে জীয়াই আছো সেয়ে ভাল কেইদিনমানৰ পৰা এই চকুটোৰে বহুত পানী ওলাই আছে জীৱন ভালকে ডক্তৰক দেখাই ল মই আহো মোৰ অলপ কাম আছে ঠিক আছে তেতিয়াহ'লে ৰত্নে তই যায়ে থাক ঠিক আছে তোৰ অৱস্থা বহুতেই বেয়া চকুকেইটাও তাৰ বহুতেই অসুখ বা গগনে গম পালেনে নাই ফোন কৰোঁ গগনক গগন ভালে আছা তুমি দেউতাৰ যে অসুখ খবৰ ৰাখিছানে নাই কি হৈছে দেউতাৰ মইতো একো খবৰ পোৱা নাই দেউতাৰ চকুৰ অসুখ চকুকেইটাৰে পানী ওলাই আছে সোনকালে ডক্তৰৰ তাত নিলে চকুকেইটা বেয়া হৈ যাব কি ইমানখিনি হৈ গ'ল আৰু মই একোৱে খবৰ পোৱা নাই ঠিক আছে ৰত্নে খুৰা মই এতিয়াই যাই আছোঁ মই এতিয়া যি হ'ল হৈ গ'ল তুমি সোনকালে আহি দেউতাৰক ডক্তৰৰ তাত লৈ যোৱা মই ৰাখিছোঁ এতিয়া ৰচোন তাইকে এবাৰ ফোন কৰক কিনো হৈছে দেউতাৰ এটা খবৰ লওক
হেল্ল', হেল্ল', অঁ কোৱা। অঁ শুনিছা? অঁ দেউতাৰ কি হৈছে? নাই শুনা, কোৱা নাই। অঁ ঠিকে আছে দিয়া। অঁ হ'ব দিয়ক। বোৱাৰী ভাত হৈছেনে? ভাত ভাত মই বনাব নোৱাৰোঁ। হাতত নেল পলিচ লগাইছোঁ। দুপৰীয়াচোন ভাত খাইছিলে। ভোক লাগিলে নে? নোৱাৰোঁ বনাব মই। চিকেন বিৰিয়ানী এটা অৰ্ডাৰ কৰিছোঁ, তাকে খাম মই। হ'ব দিয়া বোৱাৰী, মোৰ ভোক লগা নাই। ডক্তৰে ঔষধবিলাক ভাত খাই খাব দিছিল। এদিন ভাত নাখালে আৰু মৰিম নে? নাখাওঁ দিয়া। ডক্তৰ এইটো নাজানে যে জীৱন সংগীজন এৰি গ'লে জীয়াই থকাটো বৰ কষ্টকৰ, বৰ কষ্টকৰ। পদ্মা, মই তোৰ এই সপোনৰ ঘৰখন ধৰি ৰাখিব নোৱাৰিলোঁ পদ্মা। তই মোক ক্ষমা কৰি দিব পদ্মা, ক্ষমা কৰি দিবি। মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ পদ্মা। মই আৰু এইখন ঘৰৰ পৰা চিৰবিদায় ল'লোঁ পদ্মা, চিৰবিদায় ল'লোঁ। মা, আমি ভবাটোৱে হ'ল। বুঢ়াই অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা ওলাই গ'ল। শুনিছানে? ৰ'বাচোন ৰ'বা মা, গগন আহিছে চাগে। মই এতিয়া আহিছোঁ দিয়া। শুনিছানে? কোৱা আপুনি। অঁ মই দেউতা ক'ত গ'ল? দেউতা বন্ধু এজনৰ ল'ৰাই বিয়াত গ'ল। 2 মাহমান নাহে বোলে। মই জনাত দেউতাৰ বন্ধু বুলিবলৈ ৰত্নে ফুৰাই আছে। তুমি সঁচা ক'বা নে নোকোৱা? মই মিছা ক'ব লগা ইয়াত কি আছে? প্ৰথম স্বৰ তোমাক তোমাৰ চৰিত্ৰ সলনি নোহোৱাৰ কাৰণে দিলোঁ, আৰু দ্বিতীয় স্বৰ দেউতাক অত্যাচাৰৰ কাৰণে মই তোমাক দিলোঁ। দাদা অকণমান মাতিবচোন। দাদা এই মানুহজনক দেখিছে নেকি? নাই দেখা আপুনি এই আগত দেখি যাই পিনে দিলক দেখা নাই দেখা নাই ন? এইবোৰ পৰা ইয়াতে বহি আছে দেখা নাই ঠিক আছে দিয়ক দাদা। দাদা এইজন দেউতা হয়, ক'ৰবাত দেখিছিলে নেকি? দেউতা হয় নাইতো দেখা এই আমাক দিনবেক সোধাচোন দেখা পাইছে নেকি
দাদা এইজন মানুহক দেখিছে নেকি? অঁ এই মাত্ৰ দেখিছোঁ, এই লক্ষী মন্দিৰত তাতে আছে। দেউতা 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 তই ইমান দূৰৰ পৰা ইয়াত কেনেকৈ আহি পালি দেউতা? ভগৱান, তই ইয়াত কেনেকৈ আহিলি? মই তোক নিবলৈ আহিছোঁ দেউতা, মই তোক ইয়াৰ পৰা নিবলৈ আহিছোঁ। মোক অলপ অকলশৰে থাকিব দিয়ক ভগৱান। মৃত্যুৰ সময়ত অকণমান শান্তি দিয়ক ভগৱান। কি কৈছা দেউতা এইবিলাক? কি কৈছা? বলা ইয়াৰ পৰা, ইয়াৰ পৰা বলা দেউতা, বলা দেউতা, অকণমান শান্তিত থাকিব দিয়ক ভগৱান। বলা দেউতা, এইবিলাক কি আবুল তাবুল বকি আছো দেউতা, বলা ইয়াৰ পৰা। তই এই ৰাতিখন অকলশৰে মন্দিৰত বহি আছ, কোনো এজন মানুহ নাই, আৰু তই দেউতা ইমান দূৰৰ পৰা এই লক্ষী মন্দিৰত কেনেকৈ আহি পালি দেউতা? খোজকাঢ়িয়ে আহিছোঁ ভগৱান, খোজকাঢ়িয়ে আহিছোঁ। তইতো একো এটা খোৱাও নাই দেউতা। বল বল, ঘৰ পাওঁতেই ৰাতি পোহৰ হ'ব, ক'ৰবাত গৈ কিবা এটা তই খাই ল'বি দেউতা। অঁ গগন, কি ক'লা? ক'ত আছিল জীৱন? অঁ মই গৈ আছোঁ। মাজনী মাজনী, মোৰ বন্ধু উভতি আহিল, মই বন্ধুৰ ঘৰলৈ যাওঁ, তুমি পঢ়া। তইনো এইখিনি কথাতে ওলাই যাব লাগে নে ঘৰৰ পৰা? মই কিবা মৰি গৈছোঁ নেকি? হা? এই বৃদ্ধা বয়সত তই কি মন্দিৰত থাকিব লাগে? এই পুত্ৰ তই যিদিনাখন আছে সেইদিনাখনলৈকে তই ক'তো যাব নালাগে দেউতা। দেউতা তই বহচোন, বহ ইয়াতে বহ। দেউতা তই পানী গিলাচ খাই লচোন। দেউতা নচুবা তুমি, তুমি দেউতাক চোৱাৰ অধিকাৰ হেৰাই পেলাইছা। আৰু মই ভালে ভালে কৈছো, তুমি এইখন ঘৰৰ পৰাই এতিয়াই ওলাই যোৱা, আৰু তোমাৰ ভৱিষ্যতেও এই ঘৰখনত ছায়া কেতিয়াও নপৰে। আৰু মই ডিভ'ৰ্চ পেপাৰ পঠাই দিম, তুমি চাইন কৰি দিবা। দেউতা মোক ক্ষমা কৰি দিয়া, এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। এনেকুৱা ভুল ক্ষমাৰ যোগ্য নহয়। গগন, তই মনে মনে থাক। তই কি ডিভোৰ্চ দি মোৰ সন্মান শেষ কৰিব খুজিছা? মোৰ গাঁৱত এটি নাম আছে, সেই নাম কলংকিত নকৰিবা। দেউতা কিন্তু কোনো কিন্তু নাই। বোৱাৰী, তুমি ভিতৰলৈ যোৱা। দেখিছা দেউতাৰ মৰম, ইমানখিনি কৰাৰ পাছতো তোমাক দেউতাই ক্ষমা কৰি দিছে, কিয়নো দেউতাই তোমাক বোৱাৰী বুলি নহয় নিজৰ ছোৱালী বুলি ভাবে। আৰু তোমাকো কৈছো, তোমাৰ যদি এইখন ঘৰত থাকিব মন আছে, দেউতাক নিজৰ দেউতা বুলি আঁকোৱালি ল'বা। হ'ব গগন, বোৱাৰী এতিয়া ঘৰৰ ভিতৰলৈ যোৱা। বলা। জীৱন, কলৈ গৈছিলি তই? ৰত্নে, আহ আহ ইয়াতে বহ। তই বৰ বুঢ়া হৈ গলি ৰত্নে। অঁ তইতো এতিয়া সফল ডেকা। বোৱাৰী, ৰত্নে বুঢ়াৰে আহিছে অ', চাহ একাপ আনিবিচোন। এ নালাগে নেকি জীৱন? কোন হয় দে? দেউতা এয়া ল চাহ। ৰত্নে খুৰা এয়া লগ লবি কৈ লৈছা। জীৱন, আজি সূৰ্য কোনফালে উদয় হৈছে ঐ?